কিন্তু চৰকাৰেতো এইটো বন্ধ কৰিছিল। খোলা দিছে নেকি? 20 টকা। 20 টকা পেকেট আৰু এক পেকেট। হাই এভৰিৱান, আজি এটা মই বিশেষ ধৰণৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। বিশেষ ধৰণৰ ভিডিঅ'টো হৈছে আজি মানে দেৱালীৰ উপলক্ষে আমি কি কৰিবলৈ ওলাইছোঁ। সুন্দৰ মানে বৰষুণৰ মাজত সুন্দৰ নিয়ৰখনা বৰষুণৰ টোপালবোৰ কিদৰে নিগৰি আছে দেখিছে। কলপুলিটো পুতিছোঁ, কিন্তু কি হয় নাজানো আৰু ধাৰাসাৰ যদি বৃষ্টিপাত হৈ যায় আৰু কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব লগা আছে আপোনালোকে দেখিবলৈ পাব। আৰু দেখিছে এয়া আমাৰ কলপুলিটো কি ধুনীয়াকৈ আমি ৰোপণ কৰিছোঁ। এয়া দেখিছে, এয়া আজিৰ দিনটো মানে কালী পূজাও হয় আৰু দেৱালী হয়। দেৱালী মানে আজি ৰামচন্দ্ৰ আজি মানে বনবাসৰ পৰা ঘূৰি আহিব, সেইকাৰণে এইটো মানে দীপাৱলীটো পালন কৰা হয়। ইয়াতো দেখিছে আজি মানে বহুত বৰষুণ দিছে। আজি দেৱালী আৰু মই নৈবেদ্য মানে বঢ়াব লাগিব 3 ঠাইত। মানে কি হয় চাওক, বৰষুণে দি আছে। এতিয়া যাই আছোঁ মই শিৱ মন্দিৰ পালোহি মধুকুছিৰ, আৰু লগত হিৰক আছে। আৰু ইয়াতো মানে আজি কালী পূজা হ'ব আৰু সুন্দৰকৈ ইয়াত ধুনীয়াকৈ কৰিছে, আৰম্ভ কৰিব আৰু ইয়াতো। আৰু এইখনে হৈছে মধুকুছিৰ চক। আৰু কি কৰিব, আৰু বৰষুণ দি আছে আজি দেৱালী, তাতে আকৌ ইয়াতো কৰিব দেৱালী। আহি আমি মধুকুছি চকত মানে য'ত আমি নৈবেদ্য মানে আগবঢ়াম সেই ঠাই পালোঁহি। আৰু আমাৰ এজন ককাই মানে কুঁহাৰ মানে চেলাইছে, তেওঁক আমি দেখুৱাম। এই চাওক, এয়া অলপ হাই কৰি দিয়া। এয়া চেলাই আছে, দেখিছে এয়া। আজি মানে কিহৰ কাৰণে এইবিলাক কৰি আছে? আজি দেৱালী মানে ফটকা ফুটাব নেকি আপুনি? কিনিছেনে বোমা? কিন্তু চৰকাৰেতো এইটো বন্ধ কৰিছিল। খোলা দিছে নেকি? মানে 10টা বজালৈ এইটো কৰিবলৈ দিছে। আচ্ছা, ওলাই ল'লোঁ অলপ। মানে আজিতো আছেই, মানে সকলোৰে ঠগীবিলাক বঢ়াব লাগিব, সেইকাৰণে অলপ ওলাই ল'লোঁ। দেখিছে ভাল লাগে এইবোৰ ধুতি পৰম্পৰা। আৰু কিন্তু ছাদটো অলপ বেলেগ হৈ গ'ল। আৰু মই এতিয়া ইয়াত অলপ মানে ঠগি হেৰি কৰিব লাগিব। সকলো ফালে কেৱল পানী হৈ গৈছে। আৰু 2-এটা ছাতি জ্বলাইছে, তথাপিও ছাতিবোৰ ভালদৰে জ্বলাব পৰা নাই। মানে আজি বহুত বৰষুণ দি আছে। মানে আজি কি ক'বা দেৱালীৰ কাৰণে? দেৱালীৰ পৰিৱেশটো আজি বেয়া হৈ গ'ল। বেয়া হৈ গ'ল। বছৰৰ মূৰত একদিন হৈছিল। তাকো ল'ৰা ছোৱালী, অন্য ব্যক্তি, প্ৰায় ব্যক্তি আৰু ইমান মানে মনত সুখ নাই, অশান্তি সৃষ্টি বতৰৰ কাৰণে। কিন্তু এনেকুৱা কেতিয়াও হোৱা নাছিল। আৰু ময়ো আজি ইমান বছৰ মই বুঢ়া হ'লে এনেকুৱা পোৱা নাছিলোঁ। এতিয়া মোৰো দোকানৰ পৰিৱেশটো অলপ বেয়া হৈ আছে, বেয়া হৈ গৈছে। আপোনাৰ হ'লচেলাৰে মাল আনি আমাক দিব পৰা নাই। দিবলৈ পৰা নাই। পাছত বৰষুণ দি আছে না। আজি মানে বন্তি জ্বলাবলৈ মানে বহুতে মানে জ্বলাব পৰা নাই, অসুবিধা হৈছে। আৰু দেৱালী মানে অকল ফটকা বা আমি যে লাইট ব্যৱহাৰ কৰোঁ সেইবোৰ নহয়। সেইবোৰ নহয় আচলতে আমি কলপুলিটো কি হ'ব, কলপুলিটো আমি কলপুলিত বন্তি দিব নোৱাৰিলোঁ। বন্তি দিব নোৱাৰিলোঁ। আমি দুৱাৰমুখত, কাঠিত, বাৰান্দাত এনেকৈ দিছোঁ আৰু উপায় নাই। আমি বন্তি জ্বলাব লাগে, কিন্তু আমি হেৰি জ্বলাব লাগে, জ্বলালোঁ, কিন্তু যেনেকৈ জ্বলাব লাগিছিল আমি সেনেকৈ নোৱাৰিলোঁ আৰু। কিন্তু আজিৰ প্ৰজন্মই মানে বন্তি জ্বলাবলৈ বহুত টান পায়। আচলতে আজিকালি লাইট ওলাইছে, বিভিন্ন ধৰণৰ ৰং বিৰঙৰ লাইট ওলাইছে, সেইবিলাক বেছি ব্যৱহাৰ কৰিব লাগে। তথাপিও নিয়ম হিচাপে কৰি আছোঁ আমি, কিন্তু এইবাৰ দুৰ্বশতঃ মানে এইবাৰ কৰিব পৰা নাই।
তথাপিও কৰিছে আৰু কিছু যত্ন কৰি। আপোনালোকৰ ঠাইৰ কিবা নাম মাতিছে নেকি? নাম মানে ছোৱালী নাম হৈছিলে একযোৰা। কেনেকুৱা? এতিয়া বতৰৰ দুৰ্যোগত এতিয়ালৈকে আহি পোৱাই নাই। আহি পোৱা নাই, আজি আছিলে? আজি আছিল। হয়, তথাপিও টাইম আছে, বতৰৰ দুৰ্যোগত মানে আহিব পৰা নাই আৰু। থেংক ইউ, ধন্যবাদ। আচ্ছা, থেংক ইউ। হেপী দেৱালী। হেপী দেৱালী। মইতো আৰু এই চব্জি বেপাৰ কৰি কিবাকে চলি আছোঁ। এই বিৰি বমবিলাক কেনেকৈ দিছে? 20 টকা। 20 টকা পেকেট আৰু এক পেকেট, এটা বান্দুল মানে এক পিচ এনেকুৱা। আৰু এইবিলাক কি? এইটো মানে আলু বম। আৰু এইবোৰ ফুলজাৰি। আৰু এইবিলাক আলু বম। আপুনি এইবিলাক ক'ৰ পৰা আনিছে? মই বৰ্তমান বৰপেটাৰ পৰাই আনিছোঁ। তাৰ পৰা মানে অলপ কমতে হয়? কিছু কমত হয়। মানে প্ৰতি বছৰে মানে এইখন দোকান থাকেই নেকি? প্ৰতি বছৰ মই কৰোঁ, অলপ কৰিলোঁ। প্ৰতি বছৰ কৰোঁ মই। আৰু যাতে সকলোৱে মানে পায় আৰু ইয়াত। সকলো পায় আৰু বাকী মোৰ লগৰবিলাকো কৰি আছে। আৰু আপুনি চকৰি অনা নাই নেকি? চকৰি আছে। এইটো চকৰি। মানে পুৰা মানে এইবিলাক মানে গেৰাণ্টি দিব নোৱাৰি যদিও গেৰাণ্টি মানে থাকেই আৰু। এতিয়া দাদা এটা কথা, এই বতৰ বেয়া নহয়, এতিয়া বতৰ মানে ফেনটো দিয়কচোন। হয়তো চাউণ্ডটো বেছি হ'ব লাগিছিল, কমকৈ হ'ব। বা 2 পাক বেছি ঘূৰিব লাগিছিল, 1 পাক কমকৈ ঘূৰিব। 10 পাক ঘূৰিব, 5 পাক ঘূৰিব। মানে কিমান বিক্ৰী কিমান হ'ল? বিক্ৰী নাই দাদা, এইবাৰ বিক্ৰী নাই। এইবাৰ মানে লছ খালোঁ আৰু। এইবাৰ কি কৰিব আৰু, মানে বতৰে এইটো কৰিলে আৰু। বতৰে মহিমাটো ধৰিব নোৱাৰিলে না। তাৰ কাৰণে আমাৰ এনেকুৱা হ'ল, মই যিখিনি মাল আনিছিলোঁ, যিমান টকা দি মাল আনিছিলোঁ, বা সেইখিনি পইচা অহা নাই। এইটো মোটামুটি ক'ৰবাত 600-700 মান টকা বিক্ৰী হৈছে আৰু দিনটো। মানে মূলটো উঠা নাই আৰু? ক'ত মূলটো উঠোৱে? মূল উঠোৱা আৰু মূলটো বহুত বাকী। এই 600-700 টকা দিনটোত বেচিলোঁ। বতৰে আৰু এনেকৈ কৰিলে আৰু ক'ত। তাতে একো নিজৰ দেহাৰ কষ্ট থাকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে। বেছি দেখুৱাবলৈ নাপালোঁ আপোনালোকক, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আচলতে বৰষুণ দি আছে আৰু এইবাৰ মানে চাকি মানে বন্তি জ্বলাবলৈ মানে কোনো নাপালে আৰু মানে ঘূৰি নাহে। দুৰ্ভাগ্যবশতঃ মানে এইবাৰ কি হৈছে নাজানো, বৰষুণ মানে কোনো মানে দীপাৱলী যিটো পোহৰ মানে পোহৰাই তুলিব নোৱাৰিলে কোনোৱে। তাৰ বাবে আমি বহুত দুখিত আৰু মই আপোনালোকক আৰু কিছুমান বস্তু দেখুৱাবলৈ নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু কি ক'ম আৰু, ব্লগটো ইমানতেই সমাপ্ত কৰিলোঁ। থেংক ইউ।